মুক্তিটো নিস্পৃহ যিটো সেই ভকত কনমু ৰসময় মাগো ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম ভজো হেন দেৱ যদুপতি। মুক্তিটো নিস্পৃহ যিটো সেই ভকত কৰ্ণমো ৰসময়ী মাগহু ভকতি। অৰ্থাৎ মাধৱ পুৰুষজনে ইয়াতে কৈছে যে সেইজন ভকত যিজনে বোলে মুক্তিও আশা নকৰে, ভগৱানৰ পৰা মুক্তিও কামনা নকৰে, সেইজন ভকতক মই প্ৰণাম জনাইছোঁ। আৰু সেইজন ভকতে কি কৰে, ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অকল ভক্তিহে বিচাৰে, তেওঁলোকে মুক্তিও নিবিচাৰে। অৰ্থাৎ ভগৱানক তেওঁ নকয় যে প্ৰভু মোক মুক্তি প্ৰদান কৰা, মোক এই জীৱনৰ পৰা উদ্ধাৰ কৰা, সেইটো পৰ্যন্ত তেওঁ কামনা নকৰে। এনেকুৱা এজন ভকত যিজনে কেৱল ভগৱানৰ ওচৰত ভক্তিহে কামনা কৰে, তেনে এজন মহান ভকতৰ ওচৰত মহাপুৰুষ মাধৱজনাই ইয়াতে প্ৰণাম জনাইছে বুলি কৈছে। তাৰপিছত কৈছে সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। অৰ্থাৎ সমস্ত মস্তকমণি মানে হৈছে স্বৰ্গৰ সকলো দেৱী দেৱতা আৰু যিমান যক্ষ আছে, গন্ধৰ্ব আছে, সেই সকলোৰে শিৰৰ মস্তকৰ মুকুটৰ সমান সেই সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিশালী অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ স্বামী ভগৱান শ্ৰীকৃষ্ণ তেওঁ নিজে স্বাধীন, কিন্তু ইয়াতে কৈছে নিজ ভকতৰ অৱশ্যা, কিন্তু তেওঁ নিজৰ ভকতসকলৰ শুদ্ধ ভকতসকলৰ অধীন হৈ থাকে। নিজে তেওঁ সৰ্বশক্তিশালী বিশ্বব্ৰহ্মাণ্ডৰ স্বামী হৈ কেনেও, নিজে স্বাধীন হৈ কেনেও তেওঁ কিন্তু নিজৰ ভকতৰ বৈশ্য হৈ থাকে বুলি ইয়াতে মাধৱ পুৰুষজনাই কৈছে। আৰু কৈছে যে ভজো হেন দেৱ যদুপতি, অৰ্থাৎ মই সেইজন বিশ্বব্ৰহ্মাণ্ডৰ অনন্ত কোটি বিশ্বব্ৰহ্মাণ্ডৰ স্বামী ভগৱান শ্ৰীকৃষ্ণ যদুপতিকে ভজনা কৰোঁ, অৰ্থাৎ ভক্তি কৰোঁ। এতিয়া এই ঘোষাটোৰ পৰা মাধৱ পুৰুষজনে আমাক বুজাইছে যে ভক্তি হ'ল ৰাণী স্বৰূপা আৰু মুক্তি হ'ল দাসী স্বৰূপা। অৰ্থাৎ আমি যদি ভক্তি নিস্বাৰ্থভাৱে কৰি যাওঁ, হৰিৰ নাম যদি আমি নিস্বাৰ্থভাৱে লৈ যাওঁ, তেতিয়াহ'লে মুক্তিটো দাসী, যিহেতু ৰাণীৰ দাসী হয় মুক্তিটো, গতিকে তেওঁ নিজে নিজে আহি যাব। মুক্তিটো এক্সট্ৰাকৈ আমি আৰু বিচাৰিব নালাগে ভগৱানৰ ওচৰত। যদি আমি ভক্তিটো ভালকৈ কৰোঁ, তেতিয়াহ'লে মুক্তিটো লগে লগে নিজে নিজে আহি যাব। ইয়াতে সেইটোৱে বুজাইছে যে আমাৰ মনৰ ভাৱটো এনেকুৱা হ'ব লাগে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত যে হে প্ৰভু, তুমি মোক লগা হ'লে হাজাৰ হাজাৰ বছৰ নৰকত পেলাই ৰাখা, নৰকত পচাই ৰাখা, যেনেকৈ ইচ্ছা জন্ম দিয়া, যিমান মোক লগালে এই জন্মত মোক বৈকুণ্ঠত নিদিলেও কোনো কথা নাই, হাজাৰ বছৰ তুমি মোক নৰকত পচাই ৰাখা, কিন্তু মই তোমাৰ পৰা এটাই বস্তু বিচাৰোঁ, সেইটো হৈছে মোক অকল তোমাৰ চৰণৰ বাহিৰে আৰু বেলেগ যাতে মই একো চিনি নাপাওঁ, যাতে মোৰ মনত তোমাৰ ভক্তি, তোমাৰ হৰিনামৰ বাহিৰে মোৰ মুখেদি একো গুণানুকীৰ্তন নহয়, মোৰ চকুৱে যাতে তোমাৰ বিগ্ৰহৰ সলনি অন্য একো দৰ্শন নকৰে, মোৰ হাত দুখনে যাতে তোমাৰ হৰি মন্দিৰৰ মাৰ্জনৰ বাহিৰে বেলেগ একো কাম নকৰে, আৰু যাতে মোৰ আৰাধ্য কেৱল প্ৰত্যেকটো জন্মত তুমিয়ে হ'বা। এইটোৱে কৈছে মাধৱদেৱে যে সেনে এজন ভকত যিজনে কেৱল ভক্তিহে বিচাৰে ভগৱানৰ পৰা, ভক্তিৰ বাহিৰে তেওঁ বেলেগ একো কামনা নাথাকে। মেটেৰিয়েল ডিজায়াৰ্ছবোৰতো এইটো বহুত দূৰৰে কথা, ভৌতিক যিবোৰ আমাৰ ইচ্ছা থাকে সেইবিলাকতো বহুত দূৰৰ কথা। এতিয়া মাধৱ পুৰুষজনে কৈছে যে সেইজন ভকতে মুক্তিও কামনা নকৰে।